নমস্কাৰ, মই বিমলা গগৈয়ে জনকণ্ঠ মঞ্চৰ পৰা সদৌ অসমবাসী ৰাইজক ৰঙালী বিহু ওলগ জনালোঁ। আজি মই এই মঞ্চৰ পৰাই আপোনালোকৰ আগত অৱগত কৰিব বিচাৰিছোঁ কিছু প্ৰাসংগিক অপ্ৰাসংগিক কথা। সেয়া হৈছে তেতিয়া বিহু আৰু এতিয়া বিহু। তেতিয়া বিহু বুলি ক'লে আমি সাধাৰণতে ৰংঘৰ বাকৰিৰ পৰা আৰম্ভ কৰিব পাৰোঁ, আৰু এতিয়া বিহু বুলি ক'লে আমি মঞ্চ বিহুকে সামৰি ল'ব পাৰোঁ। যি কি নহওক, সেই ৰজাদিনীয়া শিলৈ বৰটোপ এইবিলাকক লৈও অনাসৰি কিছু লোকে বিহু নাম গাই থৈ গৈছে। সেই নামবিলাক আমি নৱ প্ৰজন্মৰ মাজলৈ উলিয়াই নিব বিচাৰিছোঁ। তেনেকুৱা এষাৰ নামেৰে মই আৰম্ভণি কৰিব লৈছোঁ। এই দেহিও শিলৈকে ঢোলৰ মাত চাৰ সমনীয়া, গুলিতকৈ পেপাৰ মাত চাৰ, বুকুৰে বহনা বজাই দিয়া গগনা, দেহিও পিৰিতি নিচিগে ধাৰ, আজি বিহু বিহু কালি বিহু বিহু কালি বিহু বিহু নাহ ফুল ফুলিবৰ বতৰ, কেতেকী চৰায়ে কাটে সৰু সূতা কাটে সৰু সূতা মৰুৱা কাঠৰে যত, আহু ধানিয়া বাই এজুপি দুজুপি এজুপি দুজুপি ভঁৰালত মাধুৰী জহা, এনে ৰ'দত কৰি নিয়াব নেলাগে নিয়াব নেলাগে ঘৰলৈ উভতি যোৱা। এটা সময়ত এই বিহু সংস্কৃতি ৰক্ষা কৰা মানুহখিনিয়ে, কৃষিজীৱী মানুহখিনিয়ে পথাৰত খেতি কৰোঁতেও বিহু গাইছিল, হাবিত কাম কৰোঁতেও বিহুনাম গাইছিল, আৰু তেওঁলোকে চ'ততে পথাৰত ডেকা গাভৰুৱে বিহু কৰিছিল। গাভৰুসকলে হাতত টকা আৰু গগনা লৈ বিহু কৰিবলৈ গৈছিল বৰগছৰ তলত, আঁহ গছৰ তলত আৰু নদীৰ পাৰত। সেই বিহুনামবিলাকৰ আজি যিটো তাৎপৰ্য, স্বকীয়তা বহন কৰা সেই বিহুনামবিলাক আজি কিন্তু নৱপ্ৰজন্মই মঞ্চত গাবলৈ প্ৰায় এৰি দিছে। সেয়েহে মই ক'ব বিচাৰোঁ যে অসমীয়া জনজীৱনৰ প্ৰতিচ্ছবি বিহুনামবিলাকে বহন কৰি আহিছে। অসমীয়া জনজীৱনৰ ছবি, অসমীয়া জনজীৱনৰ যি কৃষি কৰ্ম, এই কৰ্মৰ ওপৰতে অসমৰ অৰ্থনৈতিক বুনিয়াদ গঢ়ি উঠিছিল, আৰু তেতিয়া অসমীয়া মানুহবিলাকে সমৃদ্ধিশালী হিচাপে হোৱা বাবে মাঘৰ লগতে কাতিৰ লগতে বহাগ বিহু ৰঙালী বিহু উদযাপন কৰিছিল। 7 দিনলৈ পেটত গামোচা মাৰি বিহু মাৰি ফুৰিছিল, বিহু নাচি ফুৰিছিল, হুঁচৰি গাইছিল ঘৰে ঘৰে। ডেকা গাভৰুৱে পথাৰত ৰাতি বিহু কৰিছিল, আৰু গাভৰুসকলে পথাৰত টকা আৰু গগনাৰ মধুৰ সুৰ ধ্বনিৰে নাচি বাগি তেওঁলোকে পথাৰত কাম কৰিবলৈ আজৰি হৈ লৈছিল। বিশ্বাস আছিল, অসমীয়া মানুহৰ বিশ্বাস আছিল যে বহাগ মাহত বিহু কৰিলে পৃথিৱীৰ উৰ্বৰা শক্তি বৃদ্ধি পায়, নাচি বাগি ডেকা গাভৰুৱে যৌৱনৰ গীত গালে শস্য উৎপাদন বৃদ্ধি হ'ব। এই লোকবিশ্বাসৰ মাজতে বিহু জীপাল হৈ উঠিছিল, আজিও জীপাল হৈ আছে। সেয়েহে তেওঁলোকে প্ৰকৃতিৰ ওপৰত অনেক বিহুনাম গাইছিল, যেনেকৈ মেঘে ঘিটিং কৰিলে মাছে জাকি মাৰিলে, মাছে জাকি মাৰিলে, টোপাইনোবোৰ মাৰিলে, টোপাইনোবোৰ মাৰিলে শিহু, কান্ধতে ঐ ঢোলেটি হাততে ঐ পেপাতি, হাততে ঐ পেপাতি,
পালেহি ঐ বহাগৰ পালেহি ঐ বহাগৰ বিহু। বিহু তেওঁলোকে 7 দিনলৈকে বিহু কৰিছিল আৰু বিহু যেতিয়া শেষ কৰিব হয় তেতিয়া তেওঁলোকে খুব বেজাৰ মানে দুখ কৰি গাইছিল। পৰ্বতৰ ঢেকীয়ালি পতিয়া দেহি ঐ ভৰি দিলে মুচুকি যায় অতিকৈ চেনেহৰ বহাগৰ বিহুটি দেহি ঐ হাততে মলঙি যায়। গাভৰুসকলে বিহু উৰুৱাবৰ দিনাখন টকাটো ফালি থৈ আহে, বিহুতলিলৈ ঘূৰি নাচায়, তেওঁলোকৰ মনত দুখ থাকে, তেওঁলোকেও গাইছিল ঠিক এনেধৰণে। তেতিয়া বিহু চাই লওঁ জীয়াৰী চাই লওঁ বোৱাৰী বিহু শদিয়ালৈ গ'ল হে। চাই লওঁ জীয়াৰী চাই লওঁ বোৱাৰী বিহু শদিয়ালৈ গ'ল হে। এই যে বিহু শদিয়া সিপাৰে পৰ্বতমালাৰ ওচৰত ৰৈ যাব, এইবিলাক তেওঁলোকে গাইছিল। আৰু আজি গাভৰুসকলে বিহু কৰিবলৈ আহিছে আৰু ডেকাসকলেও হুঁচৰি মুকলি বিহু কৰিবলৈ আহিছে। বৰ্তমান বিহু এটা প্ৰাসংগিক কথা হৈছে কি, যেনেকৈ হুঁচৰি আছিলে অকল ল'ৰা বুঢ়া সকলোৱে ঘৰে ঘৰে হুঁচৰি গাইছিলে, সেই হুঁচৰিৰ পৰম্পৰা ৰক্ষা কৰি এতিয়া হুঁচৰি গাবলৈ গাঁৱত ঢোলৰ পৰা আদি কৰি কৃষিজীৱী মানুহবিলাকৰ সমস্যাৰ সৃষ্টি হৈ পৰিছে। আৰু গাঁৱত হুঁচৰিৰ বিহু দৌল একেবাৰে নাইকিয়া হৈ পৰিছে। যিখিনি আছে সেইখিনি তেওঁলোকে বিভিন্ন ঠাইৰ পৰা বিহুৱাসকলক আনি মঞ্চই মঞ্চই বিহু কৰিবলৈ আগবাঢ়ি গৈছে। আমি বিচাৰোঁ তাহানি দিনত যেনেকৈ ঘৰে ঘৰে ধনী দুখীয়া সকলোৱে ঘৰত মংগলধ্বনি দি হুঁচৰি গাইছিল, আজি আকৌ সজীৱ হৈ উঠক, নৱপ্ৰজন্মই ঘৰে ঘৰে হুঁচৰি গাবলৈ আগবাঢ়ি আহক। গাভৰুসকলে পথাৰত তেতিয়া বিহু কৰিবলৈ যাওঁতে টকা গগনা লৈ, যেনেকৈ খোপাত কপৌফুল লৈ অনেক বিহু নামৰ মাজেদি গাই আছিল। আজিও গাভৰুসকলে পথাৰৰ বাদ দি মঞ্চলৈ জাক জাক গাভৰু আহক, টকা আৰু গগনা সুৰেৰে তেওঁলোকে গোটেই মঞ্চৰ পৰা আদি কৰি সেই ঠাইডোখৰক আমোলমোলাই আনন্দ দিয়ক। বিহু অসমীয়া জাতিৰ প্ৰাণ। বিহু থাকিলেহে অসমীয়া মান থাকিব। বৰ্তমান বিহুৱে আহি আহি মঞ্চত প্ৰৱেশ কৰিলেহি আৰু এই প্ৰৱেশ কৰাৰ লগতেই বিহু সমস্যাৰ সৃষ্টি হৈ পৰিলে। কিয়নো যিটো অৰ্থনৈতিক সমস্যা অসমীয়া মানুহৰ জীৱনলৈ আহিছে, এই সমস্যাত ঢোল চোৱা, ঢোল বনোৱা, লোকসংস্কৃতিৰ বাদ্যসমূহ হেৰাই যাবলৈ ধৰিছে আৰু নৱপ্ৰজন্মই এই হেৰাই যোৱা বাদ্যসমূহক পুনৰ উজ্জীৱিত কৰি তেওঁলোকৰ মাজলৈ আমি লৈ যাবলৈ অপ্ৰাণ চেষ্টা কৰা হৈছে কিছু কিছু শিল্পীয়ে, আৰু বিহু সুৰক্ষা সমিতিয়েও অপ্ৰাণ চেষ্টা কৰিছে। সেয়েহে মই এই বিহুনামবিলাকে যে আমাৰ ছবি দিছে, বিহুনামবিলাকে যে জনজীৱনৰ ৰীতি নীতি দিছে, পৰম্পৰাৰ লোকবিশ্বাসৰ যিবোৰ ধ্যান ধাৰণা আছে, সকলোখিনি বিহু পুৰণা বিহুনামত জলজল ফটফটকৈ ওলাই পৰিছে। বিহুনামবিলাকক আমি অধ্যয়ন কৰি পেলাই বিহুনামখিনি যেনেকৈ আছে তেনেকৈ আমি বিহুনামখিনি গাই আমাৰ প্ৰতিজন শিশুৰ পৰা আবাল বৃদ্ধ বনিতালৈকে যাতে আমি আকৌ পুৰণা অসমৰ যি সজীৱতা, সেই সজীৱতা আনিবলৈ চেষ্টা কৰা প্ৰতিজন অসমীয়াৰ দায়িত্ব বুলি মই ভাবিছোঁ। যি কি নহওক, আমি বিহু যেতিয়ালৈকে থাকে তেতিয়ালৈকে বিহু বিনায়ে থাকিম, বিহু গায়ে থাকিম। আৰু বিহু গাই থকাৰ কাৰণেই আজি শ শ বছৰ বিহু সজীৱ হৈ আছে। বিহুৱে অসমীয়া জাতীয় স্বকীয়তা বহন কৰি আছে। বৰ্তমান বিহু বিষয়টো বিদ্যায়তনিক বিভাগত যে সাংসদে ঐচ্ছিক বিষয় হিচাপে দ্বাদশ একাদশ ছাত্ৰ ছাত্ৰীসকলক পাঠ্যপুথিত অন্তৰ্ভুক্ত কৰি এটা মহান কাম সমাধা কৰিবলৈ গৈছে বুলি অনুভৱ কৰিছোঁ। সেয়েহে
এই দ্বাদশ একাদশ ছাত্ৰ ছাত্ৰীসকলৰ লগতে স্কুলতো বিহু নাম, বিহু বাদ্য, বিহু আৰু বিহু নাচ কেনেধৰণে হ'ব লাগে তাক প্ৰসাৰতা ঘটোৱাটো নিশ্চয় প্ৰতিজন অসমীয়া মানুহৰ দায়িত্ব বুলি মই ভাবিছোঁ। আৰু এইটো হ'লেহে আমাৰ বিহু যুগ যুগ ধৰি আকৌ সজীৱ হৈ থাকিব। যিহেতু আধুনিকতাৰ মাজত ধুমখুমীয়া এই বৈজ্ঞানিকৰ যুগত বিহুক আমি লোকবাদ্যৰ মাজেদিহে তাক বিকাশ ঘটাব লাগে। লোকবাদ্যৰ মাজেদি বিকাশ ঘটালেহে আমাৰ স্বকীয়তাটো ৰক্ষা হ'ব বুলি ভাবোঁ। আৰু এই ক্ষেত্ৰত চৰকাৰে নিশ্চয় দায়িত্ব বহন কৰি যদি বিহুক জীয়াই ৰাখিব পাৰে তেতিয়াহে অসমীয়া জাতি সবল হৈ থাকিব। সমৃদ্ধিশালী হৈ থাকিবলৈ হ'লে সংস্কৃতি আমি এৰি যাব নালাগিব। সংস্কৃতি সমৃদ্ধিশালী হ'লেহে অসমীয়া জাতি সমৃদ্ধিশালী হৈ থাকিব। তেনেকুৱা বিহুনামবিলাক আমি উলিয়াই আনিব লাগিব। তেনেকুৱা বিহুনামেৰে আমি আকৌ একত্ৰিত কৰিব লাগিব। যেনেকৈ এডাল মুগা বটিয়াত যেনেকৈ বহুডাল মুগা সূতা লগ লগাই আমি বটিয়া এডাল বাতি যেনেকৈ আমি মণি গাঁঠিছিলোঁ, ঠিক তেতিয়া সূতমণি, চেউমণি তেনেকুৱা নাম আমাৰ আইতাহঁতে তাত থাকি বহুত আগতে গাই থকা নামো আছে। ঠিক তেনেকুৱা নামবিলাক আমি আকৌ জনপ্ৰিয় কৰিব লাগিব। ঠিক মই তেনেকুৱা নাম এষাৰ গাবলৈ বিচাৰিছোঁ। চেনাই ধনে দিয়ে যোৱা, চেনাই পুৱাল চেউমণি, চেনাই পুৱাল চেউমণি, চেনাই লেদাই ঐ গাঁঠি পহু শিঙত থলো, চেনাই নিগনি হলিয়াই, চেনাই সতুৰু হালিলে, চেনাই লেদাই ঐ ধনৰে তাৰি হলো। এই যে পুৱাল চেউমণিটা সেই মণি থকাৰ লগত কিমান এটা সম্পৰ্ক আছে, এই নামবিলাক আমি বুটলি আনিব লাগিব আৰু নৱপ্ৰজন্মক শিকাব লাগিব। ক'ত শিকাম? স্কুলত ছাত্ৰ ছাত্ৰীসকলক স্কুলত এই বিষয়টো যদি অন্তৰ্ভুক্ত কৰে তাত, নহ'লে বিহু সুৰক্ষা সমিতিয়ে যিটো জিলাই জিলাই এই লোককৃষ্টি আৰু গৱেষণা অধ্যয়ন কেন্দ্ৰ মঞ্চ বনাইছে, সেই মঞ্চত আমি এই পুৰণা নামবিলাক, এই চেউমণি, পোৱালমণি আমি নতুন চামক চিনাকি কৰি দিব লাগিব। বিহু গীতবিলাকে, বিহু নামবিলাকেই নতুন আৰু পুৰণিক চিনাকি কৰা এটা মাধ্যম। আৰু এই আনন্দৰ মাজেদি আমি তেওঁলোকক শিক্ষা দিব লাগিব। যি কি নহওক, আৰু এটা কথা ইয়াতে আহি পৰিছে যে ছাত্ৰ ছাত্ৰীসকলৰ অধ্যয়নত যিটো এতিয়া ঐচ্ছিক বিষয় হিচাপে সোমাই পৰিছে, তাতে ঠেলা নাম, জোৱা নাম কাক কয়, যোজনা কি, হুঁচৰি পদঘোষা কি, আৰু হুঁচৰিৰ পুৰুষে অংশগ্ৰহণ কৰে, মুকলি বিহুত জোৱা নামত ঢৌ উঠে, ডেকা গাভৰু আনন্দৰ প্ৰেম প্ৰীতি আৱেগ অনুভূতি নাম, আৰু গাভৰু বিহুত প্ৰকৃতি নাম, গাভৰুসকলৰ মনৰ ভাৱ প্ৰকাশ কৰা বিহু নামবিলাকে আগতেও স্থান পাইছে আৰু এতিয়াও সেই নামবিলাক আকৌ স্থান পাইছে। আমাৰ এটা চামে এইখিনি মানুহে যে বিহু আধুনিকৰণ কৰিবলৈ গৈ আছে, পৰিৱেশ কলাত যে কিছু আধুনিকতা প্ৰভাৱ পৰিছে, এই আধুনিকতা প্ৰভাৱৰ মাজেদিয়ে আমাৰ পৰম্পৰা কিন্তু ৰক্ষা কৰিব লাগিব। যদিও এইকাৰণেই ক'বলগীয়া হৈছে, সুৰীয়া বিহু গীতবিলাকৰ লগত লোকবাদ্যবোৰ যদিও নাই বজোৱা, তথাপিতো পুৰণা কিছুমান বিহু নাম কিন্তু এতিয়াও কিছু শিল্পীয়ে পৰিৱেশন কৰি আছে। যেনে হুঁচৰিত যিবোৰ বিহু কৰিছিলে, হুঁচৰিৰ যিবোৰ নামৰ সুৰ আছিলে, পদঘোষা গোৱাৰ পাছতে ডেকাসকলে গাইছিলে ঠিক এনেধৰণে। লাপ মাৰি অনা গৈ দেহি ঐ ঢাপৰ পুলি তামোল, মৈদা দি অনা গৈ পাণ, বছেৰেক
বিহুতে দেহি ঐ বস্ত্ৰ দান কৰিবা তেহে পাবা বৈকুণ্ঠ স্থানে ও নিজৰা বৈ আছে কদম তলে ঐ নিজৰা বৈ আছে কদমৰ তলে। এই নামবিলাক আজিকালি কিন্তু হুঁচৰি দলবিলাকে গাবলৈ এৰি দিছে। যি বিহু নাম লৈছে তেওঁলোকে নিজে ৰচনা কৰি লৈছে। মালিতা ভোগ গাবলৈ এৰি দিছে। ফুলকোঁৱৰ মণিকোঁৱৰ নাম গাইছিলে, মণিৰাম দেৱানৰ মালিতা গাইছিলে আৰু এনেধৰণে এটা সময়ত জয়মতী গদাপাণিৰ নাম গাইছিলে। এই যে মালিতাবিলাক গাইছিলে তেতিয়া তেওঁলোকৰ আচলতে জনপ্ৰিয় যিবোৰ ঘটনা হৈ গৈছিলে সেই ঘটনাবিলাক বিহু নামৰ মাজলৈও আহিছিল আৰু এতিয়া ডেকা গাভৰু মনৰ কথাবোৰ কিন্তু বিহু নামত বিহুসুৰীয়া গীতত প্ৰকাশ হৈ বিহুক আমি কিছু পৰিমাণে যে পৰম্পৰাৰ পৰা আঁতৰি গৈছে বুলি ভাবিবলৈ বাধ্য হৈ পৰিছোঁ। এই ক্ষেত্ৰত আমি এটা কথা ক'ব পাৰোঁ যে বিহু যেনেকৈ বিভিন্ন জাতি গোষ্ঠীৰ সমন্বয় প্ৰতিফলিত এখন সমাজৰ ছবি, ঠিক তেনেকৈ আৰু বিহু নামৰ যিবিলাক ৰস, বিহু নামৰ যিবোৰ সুৰ, এই সমন্বয় যদি ধাৰাবাহিক হিচাপে আমি ৰক্ষা কৰিব পাৰোঁ তেতিয়াহে অসমত শান্তি শৃংখলা হ'ব বুলি মই অনুভৱ কৰিছোঁ। অসমত বিভিন্ন জাতি জনগোষ্ঠীসকলৰ মাজত মিলা প্ৰীতি হোৱা এই বিহু পুনৰ অসমীয়া মানুহে বুকুৰ আপোন বুলি, আমাৰ বিহু আমাৰ প্ৰাণ বুলি, বিহু আমাৰ অসমীয়া জাতি মান বুলি যদি গণ্য কৰিব পাৰে তেতিয়া আমাৰ দেশখনত যথেষ্ট শান্তি হ'ব বুলি অনুভৱ কৰিছোঁ। আৰু অৰ্থনৈতিকভাৱে উৎপাদনী ক্ষেত্ৰত যদি ৰাইজে মানে খেতিৰ পৰা আদি কৰি বিভিন্ন নৱপ্ৰজন্মৰ মাজত বিভিন্ন নতুন আধুনিকতাৰ প্ৰভাৱত নতুন আৱিষ্কাৰ, অৰ্থনৈতিক সমস্যা দূৰ কৰিবলৈ বহু নতুন চিন্তাৰে নতুন কৰ্ম কৰিছে। এই উৎপাদনী কামবিলাক যদি আমাৰ খুব সুচাৰুৰূপে হৈ যায় তেতিয়া অসম আকৌ জয়ময় সমৃদ্ধিশালী হ'ব। অসমৰ ৰাইজে অভাৱৰ কথা অনুভৱ নকৰি বিহুক আকৌ আঁকোৱালি লৈ বিহু মাজেদি জাতি মান ৰক্ষা কৰিবলৈ সমৰ্থৱান হ'ব বুলি মই অনুভৱ কৰিছোঁ। যি নহওক মই শেষত দুষাৰমান পুৰণা নাম গাব বিচাৰিছোঁ। সেয়া হৈছে কি যে ঠেলা নাম, যেনে ঠেলা নামৰ উত্তৰ নাই। গাভৰুসকলে মানে টকা বিহুত গাইছিলে, গছ তলৰ টকা বিহুত, তেনেকুৱা এখন নাম গাব বিচাৰিছোঁ। এই ৰৈ 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 ফুটকলা তলতে ৰৈ 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 হিয়াল বহি আছে ৰৈ 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 হাঁহ খাওঁ পাৰ খাওঁ, হাঁহ খাওঁ পাৰ খাওঁ কৰি ৰৈ 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 হাঁহো নেপালে ৰৈ 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 পাৰও নেপালে ৰৈ 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 ঘূৰি যাওঁ কৰে। তাহানি দিনতে যে গাভৰুসকলৰ কিছুমান নাম আছিলে, কোনোবাই হাঁহ নাম থয়, কাৰোবাৰ নাম পাৰ থাকে, এনেকুৱাকৈ মানে বহলমুখী ডলামুখী বুলি কয়। এনেকুৱাত বহু কথা কিন্তু বিহু নামত পোৱা যায়। তেনেকুৱা এষাৰ বিহু নাম আছে, সেইষাৰ মই গাব বিচাৰিছোঁ। হাঁহে খুজি পঠালে হাৰে কটা মাদলি, হাৰে কটা মাদলি পাৰই খুজি পঠালে মণি। হাঁহে খুজি পঠালে হাৰে কটা মাদলি, হাৰে কটা মাদলি পাৰই খুজি পঠালে মণি। এই বুকুনো উমলিয়ে খুজি পঠিয়ালে এখন মহিঙ ফণি।
খেতি যেতিয়া কৰিছিলে খেতিক লৈ কিন্তু খেতিয়কৰ ল'ৰাই মনৰ ভালপোৱা ছোৱালীজনীক লৈ পেলাই বিহু গাইছিলে, চুমনি পাতিছিলে। সেই চুমনি এতিয়া আকৌ নতুনকৈ নৱপ্ৰজন্মই পাতিবলৈ ওলাই আহিব লাগে, তেতিয়াহে আমি সমৃদ্ধিশালী হ'ম। সেই চুমনিক লৈ গোৱা এষাৰ বিহু নাম মই গাব বিচাৰিছোঁ। মুজান দেহা দেহা হাবি কাটি মুকলাম পুলি কৈ চুমনি পুলি কৈ চুমনি খেতি লৈ মুকলাম মাটি মুজান দেহা দেহা চালে কিয় নোচোৱা মাতিম জানো নামাতা মাতিম জানো নামাতা কি জগৰ লগালো কি জগৰ লগালো মই মুজান দেহা দেহা তোমাক আনিম বুলি বৰেখৰ সাজিলো বৰেখৰ সাজিলো ডিঙি লৈ গহালো মণি মুকুন্দ দেহা দেহা চালে চকুলৈ নোচোৱা মাতিম জানো নামাতা কি জগৰ লগালো কি জগৰ লগালো মই জনকণ্ঠ মঞ্চৰ পৰা আপোনালোকলৈ পুনৰবাৰ বিহু সেৱা ধৰিছোঁ। বয়স অনুসৰি বয়োজ্যেষ্ঠসকললৈ মই সেৱা ধৰিছোঁ আৰু ডেকাসকললৈ মই মৰমেৰে বিহুৱান দিয়া যিবোৰ চেনেহ, সেই চেনেহ যাচিছোঁ। সৰুসকললৈ মই শুভেচ্ছা জনাইছোঁ। কণী যুঁজ, ঘিলা যুঁজ এইবিলাক যদিও নাই, আমি কিন্তু বিহু পৰম্পৰা এশটা শাক খাবলৈ এৰি দিব নালাগে। আমি কিন্তু কণী যুঁজটো এৰি দিব নালাগে। আমি ডাঙৰক সেৱা সৎকাৰ কৰাটো এৰি দিব নালাগে। ঘৰতে মাহঁতে পোৱা তিল পিঠা, ঘিলা পিঠা, বৰপিঠা, হেঁচা পিঠা, পানী পিঠা এই সকলোবিলাক আমি খাবলৈ অভ্যাস কৰিব লাগে। তেতিয়াহে আমি সুস্থ স্বাস্থ্য আৰু সুস্থ মানসিকতাৰে অসমৰ জাতীয় সংস্কৃতি বিহুক আমি আগবঢ়াই লৈ যাব পাৰিম। ইয়াকে কৈ মই আপোনালোকৰ আকৌ লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰিছোঁ। নমস্কাৰ।